নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' মাজলৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ সকলোৱে ভালেই চাগে নিশ্চয় আৰু মোৰো বৰ্তমান ভালেই। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঘৰুৱা এটা চুলি হেয়াৰ পেক আৰু আমি এনেদৰে ঘৰতে বজাৰৰ পৰা নিকিনাকৈ আমি ঘৰতে চুলিখিনিও ঘৰতে যত্ন ল'ব পাৰোঁ। আজিকালি মানুহৰ কম বয়সতে চুলি সৰা সমস্যা দেখিবলৈ পোৱা গৈছে আৰু আজিকালি মানুহৰ বয়সৰ বুলি নহয়, আগতে বয়সত মানুহৰ চুলি পকে সৰে, কিন্তু আজিকালি সৰু ডাঙৰ বুলি কথা নহয় আৰু মানুহৰ প্ৰায় এটা সমস্যা হৈ পৰিছে আৰু চুলি সৰা। আজি বনাবলৈ লোৱা হেয়াৰ পেকটো হৈছে এল'ভেৰা। আমাৰ চুলিয়ে হওক বা স্কিনৰ কাৰণেই হওক বহুতেই উপযোগী আৰু এল'ভেৰাত সকলোৱে জানে ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন ই থাকে আৰু তাৰোপৰি ভিটামিন B12 আৰু ফলিক এচিড থাকে। এটা ভিটামিনে আমাৰ চুলিৰ গুৰিটো মজবুত কৰাত সহায় কৰে, যাৰ ফলত চুলি সৰাটো কমি যায়। তাৰোপৰি জবা ফুল পাতেই হওক বা ফুলেই হওক আৰু চুলিৰ কাৰণে বহুতেই উপযোগী হয় আৰু যেনেদৰে এল'ভেৰা যেনেকৈ উপযোগী চুলিৰ কাৰণে, জবা ফুলৰ পাতো উপযোগী আমাৰ চুলিৰ কাৰণে। প্ৰথমতে অলপ জেতুকা লৈছোঁ আৰু জেতুকা আমাৰ চুলিৰ কাৰণে বহুতেই ভাল হয় আৰু চুলি হওক বা ছালৰ কাৰণেই হওক আৰু বহুত উপযোগী হয়। আমাৰ জেতুকা চুলিত সানিলে আমাৰ এটা উজ্জ্বলতা, এটা শ্বাইনিং দেখিবলৈ পোৱা যায় চুলিখিনিত আৰু এয়া মই বনাবলৈ লৈছোঁ। লগতে এয়া জবা ফুলৰ পাত দি ল'লোঁ আৰু এল'ভেৰা দি লৈছোঁ। এইখিনি মই এটা পেষ্ট বনাই ল'ম ধুনীয়াকৈ। এয়া আমাৰ পেষ্ট বনোৱা হৈ গ'ল। এতিয়া মই এইখিনি উলিয়াই ল'ম আৰু ইয়াৰ লগত মই আৰু দুটা বস্তু এড কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আজি মই যিকেইটা বস্তু আপোনালোকলৈ লৈ আহিছোঁ গোটেইকেইটাই চুলিৰ কাৰণে বহুতেই উপযোগী হয় আৰু এতিয়া মই এটা লোকেল কণীও ইয়াৰ লগত এড কৰিম আৰু হেনাত মানে লোকেল কণী দিলে আৰু অলপ চুলিখিনিও বহুত মানে চিল্কি হয় আৰু মানে পিছল হয় আৰু লগতে নেমু অলপ দিছোঁ আৰু তাৰ উপৰি অকণমান নেমু ৰস দিছোঁ আৰু সকলোৱে জানে নেমুত আমাৰ ভিটামিন চি পোৱা যায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত আমাক বহুত বেছি সহায় কৰে আৰু এইখিনি মই অকণমান সময় আৰু এটা দিবলৈ থাকি গ'ল। এয়া নাৰিকল তেল অলপ দি লৈছোঁ। অকণমান নাৰিকল তেলেও চুলিখিনি আমাৰ মজবুত কৰাত সহায় কৰে। এয়া এতিয়া মিক্স কৰি ল'ম মই। এইখিনি অকণমান সময় মই ৰাখি দিম, তাৰপিছত মই সানিম চুলিত। এতিয়া মই সানি ল'ম চুলিখিনি। প্ৰথমতে মই ধুই ল'লোঁ চেম্পুৰে আৰু এতিয়া মই ধুনীয়াকৈ সানি ল'ম আৰু এনেকৈ আপোনালোকে মাজে মাজে চুলিত এনেকৈ ঘৰতে এনেকৈ বনাই সানিবচোন আৰু সঁচাকৈ বহুত ভাল হয়। মই তেনেকৈ মাজে মাজে মানে আগতে সানিছিলোঁ, এতিয়া মাজে মাজে এলাহো লাগে মানে যেতিয়া নসনা হ'লোঁ তেতিয়া মানে চুলিও সমস্যাও দেখা দিবলৈ ল'লে। আপোনালোকে এনেকৈ সানিব ঘৰতে আৰু বহুত বেছি ভাল ৰিজাল্ট পাব আৰু ময়ো নিজৰ ক্ষেত্ৰত পাইছোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ আৰু ভাবিলোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এইখিনি মোৰ সনা হৈছেগৈ আৰু মই কেনেকৈ সানিছোঁ আপোনালোকে চাই থাকিব। তাৰপিছত ধুনীয়াকৈ এইখিনি সনাৰ পিছত 1 ঘণ্টামান ৰাখি দিম, যেতিয়ালৈকে মানে নুশুকায় তেতিয়ালৈকে অলপ সময় মই ৰাখি দিম, মানে 1 ঘণ্টামান। তাৰপিছতহে মই চুলিখিনি ধুম। মানে যেতিয়ালৈকে মানে নুশুকায় তেতিয়ালৈকে চুলিখিনি নুধুওঁ, যেতিয়া শুকাব তেতিয়া চুলিখিনি মই ধুই দিম। এয়া চুলিখিনি মোৰ সনা হৈছেগৈ আৰু গোটেইখিনিতে সানি ল'লোঁ আৰু গুৰিটো সানি দিব আপোনালোকে। তাৰপিছত মই ধুই দিম। এয়া হৈ গ'ল, ধুনীয়াকৈ খোপা এটা বান্ধি ল'লোঁ। এইখিনি হৈ গ'ল আমাৰ আৰু সেয়া হাততো জেতুকা লাগি গ'ল আৰু এয়া চাওক চুলিখিনি মই ধুই আহিলোঁ। ইমান ধুনীয়া মানে চুইয়ে বহুত বেছি ভাল লাগিছে, একদম চুলিখিনি একদম পিছল হৈ গৈছে কোমল আৰু কণ্ডিশ্যনাৰ নলগালেও হৈ যাব আৰু এনেকৈ যদি আপোনালোকে ঘৰতে সানে তেতিয়া আমাৰ কণ্ডিশ্যনাৰ মানে দৰকাৰ নাই আৰু চুলিখিনি মানে নিজৰে মোৰ চুই ভাল লাগিছে। জেতুকা সানিলে আমাৰ চুলিখিনি এটা শ্বাইনিং দেখিবলৈ পোৱা যায় আৰু ৰ'দৰ পোহৰত এটা ধুনীয়া এটা জিলিকনি উঠে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ থাকিল সকলোলৈ। আজিলৈ আহিছোঁ।